তো নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে আইটি লাইফ। আৰু যদি মোৰ ব্লগ চেনেলটো কোনোবাই চোৱা নাই, কোনোবাই ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে মোৰ ব্লগ চেনেলৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, গতিকে গৈ ছাবস্ক্ৰাইব কৰি লওক। তো বলক আজি এটা নতুন ভিডিঅ'ৰ সৈতে। আজিৰ বিষয়টো হৈছে কি, যে যদি আমি UPI দি আমি ট্ৰেনজেকশ্যন কৰাৰ পিছত আমি যদি কাৰোবালৈ পঠাব লাগিছিল কিন্তু গ'ল কৰবাত পইচাটো, তেতিয়া আমি সেইটো ৰিকভাৰ কেনেকৈ কৰিম। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে আপোনাৰ দ্বাৰা কোনোবাৰ নহয় কোনোবাৰ এটা কিবা সহায় হয়। তো বলক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান হৈছে কি, যে ডিজিটেল যুগ, গতিকে আজিকালি আমি বেংকত গৈ কাৰোবাক পইচা ট্ৰেন্সফাৰ কৰাৰ কোনো দৰকাৰ নাই। তেনেকুৱা পৰিস্থিতি এতিয়া আমাৰ নাই। আমাৰ পৰিস্থিতি এতিয়া কেনেকুৱা হৈছে, যে সকলোৰে হাতে হাতে এতিয়া কেৱল স্মাৰ্টফোন, আৰু এই স্মাৰ্টফোনৰ দ্বাৰাই আমি কি কৰোঁ, যে আমি কাৰোবাক পইচা পঠাব লাগিলে হয়তো গুগল পে', ফোনপে', এনেকুৱা পেটিএম বহুতো এপছ আছে, যাৰ দ্বাৰাই আমি আমাৰ পইচা আমি সহজতে আমি বেলেগলৈ ট্ৰেন্সফাৰ কৰি দিব পাৰোঁ। কিন্তু ভাবি চাইছেনে, কেতিয়াবা কাৰোবাৰ একাউণ্ট নাম্বাৰ ইন কৰোঁতে, একাউণ্ট নাম্বাৰ টাইপ কৰোঁতে কেতিয়াবা ভুল হ'ব পাৰে, আৰু সেই ভুলক্ৰমে যদি পইচা কাৰোবাৰ বেলেগৰ তাত গুচি যায়, তেতিয়াহ'লে আমি সেই পইচা কেনেকৈ ৰিকভাৰ কৰিম। গতিকে সেই পইচাটো ৰিকভাৰ কৰিব লাগিলে দুটা অপশ্যন আছে, আৰু সেই দুটা অপশ্যন ভালদৰে শুনি লওক, কাৰণ কেতিয়াবা আপোনাৰো এনেকুৱা হ'ব পাৰে যে বৰ্তমান যুগত গুগল পে', পেটিএম বা ফোনপে' নথকা মানুহ আমাৰ এই সমাজত নাই। মানে মেক্সিমাম মানুহে আজিকালি UPI ব্যৱহাৰ কৰে। ধৰি লওক মই কাৰোবাৰ এটা পইচা পঠাওঁতে মোৰ ভুল হৈ গ'ল, একাউণ্ট নাম্বাৰটো ভুল হৈ গ'ল। একাউণ্ট নাম্বাৰটো ভুল হৈ যোৱাৰ পিছত আমি সেইটো ৰিকভাৰ কৰিব লাগিলে আমি কি কৰিব লাগিব, যে দুটা অপশ্যন আছে। যদি আপোনালোকৰ ছেম ব্ৰাঞ্চ হয়, মানে ধৰক আপোনাৰ য'ত ষ্টেটত আছে, গতিকে তেওঁৰো যাৰ আপুনি পঠাইছিল তেওঁৰো ষ্টেটত আছে, গতিকে আপুনি পঠাওঁতে যদি বেলেগ এজনৰ তাত গুচি গ'লে যদি একে ব্ৰাঞ্চৰে হয়, তেতিয়াহ'লে আপুনি গৈ কি কৰিব লাগিব, আপুনি এখন এপ্লিকেশ্যন লিখিব লাগিব, আৰু সেই এপ্লিকেশ্যনখন আপুনি জমা কৰিব লাগিব ব্ৰাঞ্চ মেনেজাৰৰ হাতত। আৰু ব্ৰাঞ্চ মেনেজাৰে ততাতৈয়াকৈ কি কৰিব, ব্ৰাঞ্চ মেনেজাৰে ততাতৈয়াকৈ সেইজন মানুহক কল কৰিব, যিজন মানুহৰ তাত আপোনাৰ পইচাটো সোমাই গৈছিল, আৰু ব্ৰাঞ্চ মেনেজাৰে সেই মানুহজনক ৰিকুৱেষ্ট কৰিব পইচাটো ঘূৰাই দিবলৈ। কিন্তু তাৰ মাজত এটা কথা আছে, যদি তেখেতে পইচাটো ঘূৰাই দিলে, যদি তেওঁ স্বমৰ্জিত পইচাটো ঘূৰাই নিদিয়ে, তেতিয়া আপুনি কি কৰিব, তাৰ এটা ট্ৰেনজেকশ্যন, আপুনি যেতিয়া ট্ৰেনজেকশ্যন কৰিব তাত এটা ট্ৰেনজেকশ্যন ID থাকিব, আৰু সেই ট্ৰেনজেকশ্যন IDটো লৈ আপুনি এখন FIR দৰ্জ কৰি সেই FIRখন আপুনি পুলিচ থানাত দিব লাগিব। আৰু পুলিচ থানাত দিয়াৰ লগে লগে যদি আপোনাৰ গোচৰটো যদি সঁচাকৈ সঁচা হয়, তেতিয়াহ'লে পুলিচ থানাই সেইটো 15 দিনৰ ভিতৰত আপোনাক ৰিকভাৰ কৰি দিব। কিন্তু তাৰ মাজত যদি আপোনাৰ ব্ৰাঞ্চ বেলেগ হয়, আৰু যাৰ তাতে পঠাইছিল তেখেতৰ যদি ব্ৰাঞ্চ বেলেগ হয়, তেতিয়া আপুনি কি কৰিব, যে যদি ধৰক আপুনি পঠাই দিলে পইচাটো পঠাই দিয়াৰ পিছত আপোনাৰ সেই পইচাটো বেলেগ এজনৰ তাত গুচি যোৱাৰ পিছত আপুনি সেই ছেম প্ৰক্ৰিয়া কৰক। আপুনি তেতিয়া তেওঁৰ ব্ৰাঞ্চত নহয়, আপুনি আপোনাৰ ব্ৰাঞ্চত এখন এপ্লিকেশ্যন জমা দিয়ক, আৰু সেই এপ্লিকেশ্যনখনত ট্ৰেনজেকশ্যন ID সহ আপুনি গোটেই আপোনাৰ যিটো প্ৰমাণ, সেই প্ৰমাণ পত্ৰৰ সৈতে দাখিল কৰক। আৰু তেতিয়া বেংকে কি কৰিব, বেংকে সেই প্ৰচেছটো সেই ব্ৰাঞ্চটোলৈ পঠিয়াই দিব। সেই ব্ৰাঞ্চটোক ৰিকুৱেষ্ট কৰিব যে আপোনাৰ তাত কাষ্টমাৰ এজনৰ তাতে আমাৰ এজন কাষ্টমাৰৰ ভুলক্ৰমে পইচা এটা সোমাই গ'ল, গতিকে সেইটো ঘূৰাই দিয়াৰ ব্যৱস্থা কৰক। যদি সেইটো তেতিয়াও ঘূৰাই নিদিয়ে, তেতিয়া কি কৰিব, ছেম প্ৰক্ৰিয়া, আপুনি এখন FIR দৰ্জ কৰিব, ট্ৰেনজেকশ্যন IDটো লাগিবই, আৰু ট্ৰেনজেকশ্যন IDটো দিয়াৰ পিছত আপুনি সেই FIRখনত ট্ৰেনজেকশ্যন IDটো ইনপুট কৰিব। ইনপুট কৰাৰ লগে লগে পুলিচ থানাই সেইটো ৰিকভাৰ কৰি দিয়াৰ ব্যৱস্থা কৰিব। কিন্তু এইটো এটা লং প্ৰচেছ, এইটোত নাই বোলে এমাহ বা 2 মাহো লাগি যাব পাৰে। গতিকে আপোনালোকে একো ভয় কৰিব নালাগে। যদি আপোনাৰ পইচা বেলেগতো গুচি যায়, তেতিয়াহ'লে আপোনাৰো প্ৰচেছ আছে যে সেই পইচা আপুনি কেনেকৈ ঘূৰাই আনিব। যদি ভিডিঅ'টো চাই ভাল লাগিল, তেতিয়াহ'লে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, আৰু মোৰ ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। তো আজিলৈ এৰিছোঁ, বাই।